মা উশাহ বন্ধ হৈ গৈছে মই কি যে ৰেপ খাইছে ভেনামে মই মৰি যাম আৰু এইখন কালিৰ পৰা প্ৰেক্টিছ কৰি হ'ব আমি স্বাগতম নমস্কাৰ নেলাগে মোক পুৰস্কাৰ সঁচা কথা বকি দিলে কৰে চবে তিৰস্কাৰ গানত কিবা ভুল হ'লে শিল্পীয়ে পায় অপমান টকশ্ব जिंदगी में गंदगी दरिंदगी सत्य लूप दादा बस अब नाचती जब कोई नर्तकी इस बीट पे घसीट के ये ज्ञान वाला गीत है देख हद से ज्यादा चिंता मत कर हार के बाद ही जीत है कर लो थोड़ा टफ्टीस मेरे पर फ्रॉम नॉट ईस्ट लोग की फड़ी भी गाने में लिखे तो होती सबको तकलीफ देखो मेरा तरकीफ ठीक से रख लो तस्वीर लोग की गरीबी तुम्हें भी दिखे तो दे तो थोड़ा बख्शीश गाने में बकती मत करो दकती नहीं तो बहेगा खून भाई अच्छा जो लिखेगा वही तो बिकेगा तभी तो मचेगा धून भाई जोर से बजाना फ्लोर मचाना धून भाई हिप हॉप ही धर्म है गाना सब गरम है नॉर्थ ईस्ट कभी घूम भाई नॉट एवरी रैपर विल बिलोंग फ्रॉम दिल्ली एंड मुंबई कौन है मुझको टक्कर देगा है तो कोई ढूंढ भाई नॉर्थ ईस्ट का लड़का ये है आसामी स्वैग मेरा हेडफोन पे बजता छोटे जुबिंदा का जून भाई स्वागतम नमस्कार नेलागे মোক পুৰস্কাৰ সঁচা কথা বকি দিলে কৰে চবে তিৰস্কাৰ গানত কিবা ভুল হ'লে শিল্পীয়ে পায় অপমান টকশ্ব জি টিভি এংকৰ ভাবে নিজক ভগৱান গালি গালাজ কৰ শিল্পীক অলপটো লাজ কৰ বানপানী ভূমিকম্প নাহে টিভি এংকৰ দান বৰংগনি দি শিল্পীয়ে কৰে নাটক উদ্ধাৰ হে শিল্পীক কৰ হাৰা শাস্তি তহঁতি চব গদ্দাৰ ভালে বেয়া কমেণ্ট লিখাৰ কোনো লাগ বান নাই তাৰপিছত আকৌ টকশ্বত মাতি অপমান কৰি কি লাভ ভাই নৈতিকতাৰ দোকান থকা কিছুমানে দিব এজেহা ধৰ্মভ্ৰষ্ট সমাজ নষ্ট দোষী কোন আজি কলাকাৰ শিল্পীক কৰ দমন হেয়াটো সহজ প্ৰকৃত দুৰ্বৃত্তক চাবলৈ নাই মগজ সমাজ যদি পৰিষ্কাৰ হয় তেন্তে কিয় হয় লুটপাট শিল্পীক বক কৰি বহুতাখিনি অলপ সময় চুপ থাক দুৰ্বেদিশত জুই লাগিলে ট্ৰেণ্ড হৈ যায় হেছটেগ দিন পাটকা নাম শুনি তাৰ শেষ হৈ যায় নেটপেক দিন পাটকাই কল্যাণকৰণ গড় হত্যা জন্তু হনন শুনি মোৰ হৈ জানো মিহৰণ একোন দিখে যায় দেশখন মোৰ দেশ মোৰ গৌৰৱ কৰি পাৰ হৈ যায় দিনবোৰ জিন্তু এজন শ্ৰমিক খাবলৈ নাই জিন্তুৰ চৰকাৰে দিয়া সাহায্যতা পইচা পাতি কেলেংকাৰী ৰাস্তা মই ভিকাৰী কি হ'ব মোক চেলেঞ্জ মাৰি সঁচা কথাৰ কোৱাৰ শাস্তি প্ৰাণে মৰাৰ ভাবুকি সত্য প্ৰতিষ্ঠা হতে প্ৰাণৰ দি দিম আহুতি কালিগাঁৱত ভাড়া থাকো 7 8 10 12 ময়ো চাওচোন কোনে আহি কেনেকা মোক মাৰ তই বেটা লোকেল মুৰ্গী মই মুৰ্গী বেপাৰী তই হলি বালি আপেল মই হলো কটাৰী অলি গলি ঘূৰি ফুৰা ৰাস্তাৰ মই ভিকাৰী মই হলো বন বিভাগ তই চোৰাং চিকাৰী মা উশাহ বন্ধ হৈ গৈছে মই কি যে ৰেপ খাইছে ভেনামে মই মৰি যাম আৰু এইখন কালিৰ পৰা প্ৰেক্টিছ কৰি হ'ব আমি চাচোন কালিৰ পৰা প্ৰেক্টিছ কৰি ভাল দিছোঁ গম পাইছেনে এতিয়া ফ্ৰেছাৰ্ছত একদম কলেজৰ ষ্টেজ হিলি যাব গম পাইছেনে ছোৱালী মানুহ আৰু ৰেপ কৰি চালে চব ল'ৰা পতি যাব আমাৰ ষ্টাৰ্টিং আৰে গম পাইছেনে মানে কলেজৰ চব ল'ৰা আমাৰে তো মোক কালিৰ পৰা জিন্দা মৰাই দিছোঁ মানে উশাহ ল'ব পৰা নাই ৰেপটোৰ মাজত একদম নন ষ্টপ উশাহটো বন্ধ হৈ গৈছে পানীটো ভালকৈ খাব নিদিয় তোৰ লগতে ফচিলোঁ মই বেলেগৰ লগত ফ্ৰেছাৰ্ছত কিবা কৰিব লাগিছিলে দেই এই বিহু নাচি দিলোহেঁতেন তই বেলেগ এটা কৰিম বুলি ক'লি মই আহি গ'লোঁ ফচায়ে দিলি তই মোক এতিয়া ঐ চাবি ষ্টেজত লাষ্টত উঠি চবে যদি ক্লেপ নেমাৰে ন মোৰ নাম অনামিকা গগৈ নহয় কিন্তু কৈ দিলোঁ আৰু এতিয়া আণ্ডা পেলাব আৰু টমাটৰ পেলাব ন তেতিয়াতো মই তোক চিনি নাপাওঁ মইতো পলাম তোক এৰি কিন্তু কৈ দিলোঁ